শেহতীয়াভাৱে অসম আৰু অৰুণাচলৰ সীমান্ত অঞ্চলত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এই সীমান্তৱৰ্তী অঞ্চলত মাটিৰ বিবাদক কেন্দ্ৰ কৰি গুলীচালনাৰ দৰে অশুভ ঘটনা সংঘটিত হৈছে, য'ত অসমৰ প্ৰায় কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হৈছে। কিন্তু এই ঘটনাৰ মূল কাৰণ কি আৰু ইয়াৰ ইতিহাস কি আৰু এতিয়া সীমান্তৱৰ্তী অঞ্চলত পৰিস্থিতি কেনেকুৱা, এই ভিডিঅ'টোত আমি বিস্তাৰিতভাৱে আলোচনা কৰিম। 10 আগষ্ট 2026 ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত মিংমাং বদতি সীমান্তত এই ঘটনা সংঘটিত হয়। তথ্য অনুসৰি সীমান্তত হৈ থকা এই অবৈধ দখলক লৈ দুই পক্ষৰ মাজত তৰ্ক বিতৰ্কৰ সৃষ্টি হয়। তাৰ পাছতে তৰ্ক বিতৰ্কৰ পিছতে গৈ ই উগ্ৰ ৰূপ লয় আৰু তাৰ পাছতে অৰুণাচলবাসীয়ে অসমবাসীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। এই গুলীচালনাত অসমৰ প্ৰায় 11-12 গৰাকী গুৰুতৰভাৱে আহত হয়। আহত লোকসকলক ধেমাজি আৰু গোগামুখ মেডিকেলত ভৰ্তি কৰোৱা হয় আৰু সংকটজনক অৱস্থাত থকা লোকসকলক ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰা হয়। অসম আৰু অৰুণাচল প্ৰদেশৰ বৰ্ডাৰটো প্ৰায় 80 পৰা 800 কিলোমিটাৰতকৈ অধিক। কিন্তু এই সংঘাত কেৱল এতিয়াৰ নহয়, ই এক দীৰ্ঘদিনীয়া ইতিহাস। 1951 চনত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈদেৱে NEFA অৰ্থাৎ এতিয়াৰ যি অৰুণাচল প্ৰদেশৰ প্ৰায় 3648 বৰ্গ কিলোমিটাৰ অসমৰ দৰং আৰু লখিমপুৰ জিলাৰ সৈতে চামিল কৰাৰ পৰামৰ্শ দিয়ে। কিন্তু অৰুণাচলবাসীৰ মতে এই সিদ্ধান্ত অৰুণাচলৰ জনজাতীয় নেতাসকলৰ অনুমতি অবিহনে বা নজনোৱাকৈ এই সিদ্ধান্ত লোৱা হৈছিল। 1972 চনত NEFA কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হয় আৰু 1987 চনত এই NEFA পূৰ্ণ ৰাজ্য হিচাপে মৰ্যাদা দিয়া হয়। তেতিয়াৰ পৰাই এই বৰ্ডাৰ চিনাক্তকৰণক লৈ দুই পক্ষৰ মাজত সংঘাত সৃষ্টি হৈ আছে। শেহতীয়াকৈ 2022 চনত নামচাই ডিক্লেৰেশ্যন কৰা হয় আৰু ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ মাজত ঐতিহাসিক বুজাবুজি অৰ্থাৎ MOU স্বাক্ষৰিত কৰা হয়। কিন্তু এই বুজাবুজি কেৱল ষ্টেট লেভেলতে কৰা হৈছিল। গ্ৰাউণ্ড লেভেলত সঠিক সীমা নিৰ্ধাৰণ বা সঠিক ফেন্সিং নোহোৱাৰ বাবে এই ঘটনা আজিও সংঘটিত হৈ আছে। এই ভয়ংকৰ ঘটনাৰ পিছতে অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। TMPK অৰ্থাৎ টাকাম মিচিং পৰিনকাবাং আৰু অল মিচিং ষ্টুডেণ্টছ ইউনিয়নে 12 আগষ্ট ৰাতিপুৱা 5 বজাৰ পৰাই অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে পথ অৱৰোধ আৰু অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিছে। TMPKৰ স্পষ্ট দাবী যে এই গুলীচালনাত জড়িত দোষীসমূহক শীঘ্ৰে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা আৰু অৰুণাচলৰ পুলিচো যদি ইয়াত জড়িত হৈ আছে তেওঁলোককো শীঘ্ৰে চিনাক্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা। কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক কেৱল এক লোকেল ডিস্পিউট বুলি কৈ অৰুণাচলৰ চৰকাৰৰ সৈতে আলোচনা কৰে আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুক এই ঘটনাক বুজ ল'বলৈ প্ৰেৰণ কৰা হয়। এই বৰ্ডাৰ অঞ্চলসমূহত স্থায়ী শান্তি স্থাপনৰ বাবে কেৱল কাগজত চহী কৰি ৰাখিলেই নহ'ব। সীমাৰ মাটি সঠিককৈ নিৰ্ধাৰণ কৰি সঠিক ফেন্সিং দিয়াটো অত্যন্ত প্ৰয়োজনীয়, যাতে আমাৰ বৰ্ডাৰত থকা লোকসকলে কোনো ভয় শংকাহীনভাৱে শান্তিত থাকিব পাৰে। আপোনালোকে এই বিষয়টোক লৈ কি ভাবে কমেণ্ট কৰি জনাব।